নয়ন, ডিগ্ৰী কমপ্লিট কৰিলি, এতিয়া কি কৰিম বুলি ভাবিছ? চাকৰিৰ কাৰণে কিবা ভাবিছনে? পপি, এতিয়া কি হ'ব আকৌ? তোৰ বিয়া হ'ব আকৌ। কি ফাল্টু কৰি আছ? পাগল হলি নেকি তই? তই নয়নৰ লগত মোক কিয় জোৰ দি থাক? ইছ হ'ব দে, তোৰ মনৰ কথা পাগল হলি নেকি তই? কি বকি আছ? আমি দুখীয়া ঘৰৰ ল'ৰা, ক'তনো কপাল ফুলিব? টকা নাথাকিলে ক'তনো চাকৰি তাকৰি পাম, লাগিলে যিমানে নপঢ়োঁ কিয়। আৰু দেউতা ঢুকোৱাৰ পিছত মোক মায়ে বৰ কষ্টই ডাঙৰ দীঘল কৰিছে অ'। নয়ন, কিয় হাৰ মানিছ? চেষ্টা কৰি চাচোন। তহঁতি মোক নকন্দুৱাবি অ', মোৰ বৰ দুখ লাগে অ', বুজিছ? নেহা, তই যে ধনী মানুহৰ ছোৱালী, দুখীয়া দুখনো ক'ত বুজিবি? তোৰ যে চব টাইমতে অকল ফটুৱামি, পাগলজনী। হেল্ল' প্ৰিয়া। আৰে কিয় পাহৰিম অ'? ঐ, তোক যে কৈছিলোঁ নয়ন আৰু পপিৰ কথা, সিহঁতৰ লগতে গাঁৱৰ এফালে ওলাই আহিছোঁ। কি হ'ল, আমাৰ ঘৰলৈ অহা কথা আছিল নহয়, নাহ নেকি? বিহু পালেহিয়ে নহয়, মাজত আৰু 5টা দিনহে বাকী আছে। আৰু কেতিয়া আহিবি তই? কি সঁচা কৈছ তই? তই চিন্তাই নকৰিবি, তই আহ মাথো, আমি আছোঁ নহয়। হ'ব দে। ঐ, তহঁত আহিবি দেই, মই যাওঁ। ঐ ৰ, ক'ত যা? কাইলৈ মোৰ লগৰ এজনী আহিব নহয়, তাইক গৈ গাঁৱৰ পৰা লৈ আহিব লাগিব। মই যাব নোৱাৰোঁ দেই, তহঁতে গৈ তাইক লৈ আহিবিগৈ। নহ'ব নহয়, তই যাব লাগিব। অ' পপি ক না, তোৰ কথা শুনিবহি। নয়ন, যাম দে আমি তিনিওটা। সিহঁত চহৰৰ পৰা আমাৰ গাঁৱলৈ প্ৰথমবাৰ আহিছে। আমি নাৰাখিলে সিহঁতক কোনে ৰাখিব? আৰু তইতো জানই আমাৰ গাঁৱৰ ল'ৰাবোৰ কেনেকুৱা। ঠিক আছে হ'ব দে, তহঁতে যোৱা টাইমত মোক ফোন এটা কৰি দিবি। ইমান প্ৰেম প্ৰীতি চোৱা, পপিয়ে ক'লেহে শুনে। শুনিমতো, তাই আগত শুনিছে চিট পখিলি নহয় নহয়। হ'ব দে, তহঁতে যোৱা টাইমত মোক ফোন এটা কৰি দিবি, মই আহিছোঁ। হয়নে? ইমান প্ৰেম একেবাৰে এহেঁতৰ। ঐ, তই নয়নক তোৰ মনৰ কথাবোৰ কৈ নিদিয় কিয়? তই যে তাক ভাল পাৱ। ধেত পাগলী, মই ছোৱালী হৈ আগত কেনেকৈ কওঁ? সি বা মোক ভাল পায় নে নাপায়, কিজানিবা তাৰ মনত বেলেগ ছোৱালী আছে। ধেত, কিয় তেনেকৈ কৈছ? তাৰ মনত অকল তয়ে আছ। দেখা নাই সি তোৰ কথা কেনেকৈ শুনে? হ'ব দে পাগলী, বল এতিয়া। নয়ন, অ' নয়ন, ফোনটো বাজি আছে, কোনে মাৰিছে চাচোন। আৰু চাহ খাই লহি। অ' নয়ন, শুনচোন, তই এতিয়া সিহঁতৰ দুজনীৰ লগত আড্ডা মাৰি থাকিলে নহ'ব, বুজিছনে? তই এতিয়া ডাঙৰ হ'লি, তই এতিয়া ঘৰখনৰ কথা চিন্তা কৰিব হ'ল। বাপে ঢুকোৱা আজি ইমান দিন হ'ল, মই ইমান কষ্টৰে তোক ডাঙৰ দীঘল কৰিছোঁ নহয়, তই এতিয়া কিবা এটা কৰিবলৈ ভাব। হেল্ল', অ' নেহা, মই গৈ আছোঁ ৰ। ঐ নয়ন, ক'ত যায় ইমান খৰখেদা কৰি? ক'ৰবাত কিবা ওলাইছে নেকি? নহয় অ', নেহাৰ লগৰ এজনী আহিছে গুৱাহাটীৰ পৰা, তাকে আগবঢ়াই লৈ আহোগৈ। অ' যা যা, চহৰীয়া মাল। এই নয়নটো কি হ'ল বাৰু? ইমান দেৰিলৈকে যে অহা নাই, তাৰ ক'ৰবাত কিবা হ'ল নি বাৰু? কিনো হ'ব আৰু, সৌ আছা তোৰ নয়ন আহিলে। কি হ'ল তোৰ? ইমান দেৰি লাগিলে যে?
নহয়ও আমাৰ গাঁৱৰ যে আদিত্য তাৰ লগতে কথা পাতোঁতে অলপ দেৰি হ'ল। ই হ'ব দে বৈ এতিয়া আমি যাওঁ। বৈ 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 ঐ সৌজনী চা তাই আহিলে বৈ প্ৰিয়া আহিলি প্ৰিয়া এয়া নয়ন এয়া পপী। হেল্ল' নয়ন। প্ৰিয়া নয়ন যে বৰ লাজ কৰিয়া জাননে আহিবই নিবিচাৰে আমি জোৰ কৰিহে আনিছো। ঠিক আছে হ'ব দে এতিয়া আমি গৈ থাকোঁ ৰাস্তাত যাওঁতে কথা পাতিম আকৌ। অঁ বৈ আমি যাওঁ। চা সিহঁতক চা কি মডেল লাগিছে বে ফিগাৰে চাবি নে কাপোৰে চাবি ইমান ধুনীয়া মাল ৱাও। ঐ গুৱাহাটী মাল নিহা লগৰ আমাৰ গাঁৱত ফুৰিব আহিছে ৰাতিপুৱা মোক নয়নে কৈছিলে। মই কিন্তু পতামে লাভ নাই গুৱাহাটী মাল আছে চাগে 4-5টামান বুক হৈ। এই ইমান মেকআপ গোন্ধাইছে। নেহা তোৰ বান্ধৱী নি? অঁ হয় মোৰ লগৰ যোনে আহক যোনে নাহক তোৰ ক'বলৈ কি হা? নহয় বে তোৰ লগত অহা মালটো ভাল লাগিছে। আদিত্য তহঁতে এইবোৰ কি কৈ আছ মানে নিজৰটো লাজ বোলা বস্তুটো নাই গাঁৱতো মান ইজ্জত ৰাখিব চেষ্টা কৰ। তহঁতবোৰৰ কাৰণে গাঁৱলৈ মানুহ আহিবই ভয় কৰিব। আৰে নয়ন হ'ব ব'ল ইহঁত পাগলবোৰৰ লগত লাগি একো লাভ নাই ব'ল আমি যাওঁ। পপী নয়ন আকৌ ভিতৰলৈ চাহ খাই যাবি। নালাগে দে নেহা আমি পাছত আহিম মাৰো গাটো ভাল নাই জান। ময়ো যাওঁ গৰু ছাগলী আনিব আছে নহয় গধূলিয়ে হ'ব হ'ল। হ'ব যা তেন্তে পাছত আহিবি। প্ৰিয়া তুমিও ফ্ৰেছ হৈ লোৱা কাইলৈ আকৌ তোমাক ফুৰাবলৈ লৈ যাম নহয় নয়ন। তো কিয় নিনিম। ঠিক আছে থাকা দিয়া কাইলৈ লগ পাম দেই। ঠিক আছে। ঐ প্ৰিয়া কি হ'ল আকৌ? অঁ গৈছোঁ। অঁ নেহা তই যে কৈছিলি পপী আৰু নয়নৰ কথা তাহাঁতি যে বহুত ভাল ন আৰু কি জাননে নয়নটো যে ইমান হেণ্ডচাম। হ'ব থ তোৰ কথা বহুত ৰাতি হ'ল এতিয়া শুই থাক কাইলৈ আকৌ আমি ফুৰিব যাব আছে নহয়। ঠিক আছে গুড নাইট। গুড নাইট। মনে মনে হুমালাই
জানিতে নজনাকে হলো তোমাৰে মতলীয়া মন আজি তোমাৰ প্ৰেমতে লাহে লাহে বাঢ়িছে ভাল পোৱা তোমালে আলসুৱা সপোনতে পাখি মিলি উৰিছে অসীমৰ সীমনাতে দুটিয়া মিলিলে সঁচাই প্ৰিয়াজনী বৰ ধুনীয়া দেই আৰু তাইৰ হাঁহিটো বৰ মৰম লগা কি কৰোঁ নয়নক মেছেজ তাকে দিওঁ তাইক বাৰু মই ভাল পাই পেলাইছোঁ নেকি ধেত মই যে কি ভাবি আছোঁ আৰে প্ৰিয়া মেছেজ অ' মা মই নেহাহঁতৰ লগত অলপ ওলাই যাওঁ দেই নয়ন ক কিয় মাতিছিলি তোক কথা এটা কম বুলি ভাবি আছিলোঁ কিন্তু কেনেকৈ কওঁ ক আকৌ কি কথা মোৰ ছোৱালী এজনী ভাল লাগিছে কিন্তু কেনেকৈ কওঁ একো ভাবিয়ে পোৱা নাই ভয় কৰিব কি আছে কি জানিবা তাইও তোক ভাল পায়েই আৰু তাইৰ নামটো কি
তাইৰ নামটো প্ৰিয়া। ঠিক আছে হ'ব দে, মই যাওঁ, ঘৰতো মানুহ নাই, তই আহিবি হা। পপি শুনচোন, ঐ এইজনী আকৌ কি হ'ল আজি? বাদ দে থ। আহিলা? কিয় ইমান দেৰি কৰিলা? নহয় ঘৰত কাম অলপ আছিল, সেইবাবে অলপ দেৰি হ'ল। কোৱাচোন এতিয়া কি কথা আছিল? মানে মোৰ তোমাক কথা এটা ক'ব লগা আছিল, সেইবাবেই মাতিছিলোঁ। কোৱাচোন। মানে মই তোমাক ভাল পাই পেলাইছোঁ। কি সঁচা? ময়ো তোমাক ভাল পাই পেলাইছোঁ প্ৰিয়া। প্ৰিয়া প্ৰিয়া, তাই মোৰ ফোন কিয় কাটিছে? নিশ্চয় তাই গাঁৱৰ কাৰোবাৰ প্ৰেমত পৰিছে। তাই কেৱল মোৰ, আন কাৰো নহয়। মই কাইলৈ গাঁৱত গৈ আছো। বছ বছ, কি হ'ল বছ? কাইলৈ তহঁতি মোৰ লগত এফালে ওলাব লাগিব। কিন্তু কিয় বছ? প্ৰশ্ন নকৰিবি, ওলাব কৈছো ওলাবি। যা ইয়াৰ পৰা। অ'কে বছ। প্ৰিয়া, আজি বহুত টাইম হৈ গ'ল, যাব লাগে, আকৌ কালি লগ পাম দিয়া। ঠিক আছে হ'ব। প্ৰিয়া, তুমি মোক কেতিয়াও এৰি থৈ নোযোৱাতো? কাৰণ মই হ'লো দুখীয়া ঘৰৰ ল'ৰা আৰু তুমি হ'লা চহৰৰ ধনী ঘৰৰ ছোৱালী। কিয় আঁতৰি যাম আকৌ? মই তোমাৰ লগত সদায় থাকিম। সঁচা কৈছাতো? তেনেহ'লে প্ৰমিছ কৰা। অ'কে বাবা, প্ৰমিছ। এনেকৈয়ে আমাৰ ভালপোৱা চলি আছে, কিন্তু হঠাতে বছ বছ, গাড়ীখন কিয় ৰখালে বছ? এইজনী প্ৰিয়া নহয়নে? হয় বছ, এই পিয়া মেমৰ নিচিনা লাগিছে। মই গৈ কিনে চাই আহোঁ নি? এই ৰ তই, মই মাতিছোগে তাইক। প্ৰিয়া প্ৰিয়া, ৰাকেশ, আৰে প্ৰিয়া, কোন হয়? কিয় আঁতৰি গৈছে মোৰ পৰা? এৰি দিয়া। ৰাকেশ, তুমি আহিলে ভালেই হ'ল। তুমি চুপ থাকা। তুমি ফোন ৰিচিভ নকৰা কাৰণ ই আছিল নেকি? নহয় ৰাকেশ, তুমি মোক ভুল বুজিছা। সি মোক জোৰ কৰি ইয়ালৈ লৈ আহিছে। আৰে প্ৰিয়া, তুমি এইবোৰ কি কৈছা? তুমিওতো মোক ভাল পাইছিলা, ময়োতো তোমাক ভাল পাইছিলোঁ। তই চুপ থাক। ই কোৱা কথাবোৰ সঁচা নি প্ৰিয়া? নহয় ৰাকেশ, তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? ই মোক ফচাইছে। প্ৰিয়া প্ৰিয়া, তুমি মানে এইবোৰ কি কৈ আছা?
ঐ যা ব'ল বছে মাতিছে হেল্ল' নেহা কি মই গৈ আছো ক'ত যাব পাৰে বাৰু সিহঁতি পপি নয়ন নয়ন জীৱনৰ প্ৰতি খোজে খোজে আছুতীয়াকৈ ৰাখিম তোমাকে অ মোৰে সোণ তুমি বুকুৰ আপোন আমি দুয়ো মলিম সপোনৰ ভাজতে যুগমীয়া কাহিনী আমাৰ প্ৰেমৰে
উজলি থাকিব জোনাকীৰ দৰে সকলো এৰি আজি তোমাৰ কাষতে থাকিব বিচাৰো প্ৰতি পলে পলে খুৰী অ' খুৰী নয়ন ঘৰত আছেনে? অঁ আছে, ভিতৰতে আছে। যাচোন তই। অঁ নয়ন অ' নয়ন গাটো অলপ ভাল পাইছনে? অঁ পাইছোঁ অলপ। পপি ক'ত? নয়ন তই পপি কথা কিয় নাভাব অকণো? তাই তোক ইমান বেছি ভাল পাইছিল, তাই তোৰ কাৰণে গোটেই জীৱন দান দি দিব পাৰে। তই কিয় নেদেখ তাই চকুত তোৰ প্ৰতি থকা ভাল পোৱা? আৰু তই যাৰ পিছত পাগল হৈ আছিলি তাই আগৰ পৰাই আন কোনোবা ভাল পোৱা আছিল। নয়ন মই কেতিয়াও ভবা নাছিলোঁ তই এনেকুৱা কৰিবি বুলি। এতিয়াও সময় আছে। যা নয়ন তই তাইক আকোৱালি লগৈ। সঁচাকৈ মই বহুত ভুল আছিলোঁ। পপিৰ নিচিনাকৈ মোক কোনেও ভাল পাব নোৱাৰে। মই এতিয়াই যাওঁ তাইৰ ওচৰলৈ। পপি তই মোক মাফ কৰি দে। মই তোৰ চকুত ভাল পোৱাই নেদেখিলোঁ। মোক মাফ কৰি দিব পাৰিবিনে? বৈ এতিয়া মোৰ ঘৰলৈ। কিয়? কিয় আকৌ? মাক বোলে বোৱাৰী হিচাপত তোকে লাগে। কোন যাব তোলে ছোৱালীৰ লগত মাৰ খোৱাটোলে? মই হ'লে যাব নাই দেই। অঁ তাৰমানে এতিয়া মই বৰলা হৈয়ে থাকিব লাগিব। কিয়? বেলেগ আনিবি আকৌ। মায়ে বোলে বোৱাৰী তোৰ বাহিৰে কাকোৱে মানি নলওঁ কৈছে। অঁ তই এনেও শুনিবই লাগিব মোৰ শাহুমাৰ কথা তই। তাৰমানে তই বৈ এতিয়া। যুগমীয়া কাহি